আহিছি এটা সৰু জান আমাৰ গাঁৱৰ কাষেদিয়ে বৈ গৈছি। এইবাৰ বানপানীত মানে বহুত পানী হৈ গৈছিল। এতিয়া ৰাইজে মাছ মাৰিয়ে খাই না। এইবাৰ কি ধুনীয়া এটা দৃশ্য। বলক এয়া ধানৰ আলিৰ মাজে মাজে আমি যাই আছো। বঢ়িয়া লাগে না এনেকে ধানৰ মাজে মাজে আহি। এইগিলাখান গাঁৱলীয়া পৰিৱেশ ধুনীয়া আৰু। ধান গেলাখান দি ল'ব পৰা হৈছে আৰু না দিকু আৰু দি ল'ব আৰু ধান আৰু। আমি আহিছোঁ এতিয়া তিলৰ ফুল তুলবা। এই তিলৰ ফুল গাছ, এই আমাৰ এইগিলাখান খেতি, এই তিলৰ গাছ। লক্ষী পূজাত তিলৰ ফুল লাগেই। কিয় বা লাগে তিলৰ ফুল ক'ব নোৱাৰোঁ আৰু। যদি কোনোবা গম পায় ক'বচোন আমাক কিয় লাগে লক্ষী পূজাত তিলৰ ফুল। বা বগা ফুল হ'লেও হয়। তোমাক লাগব না? লাগব। লাগে যদি অলপ বেছিকৈ ছিঙিম আৰু। ফলৰ মাজত আমাৰ এইটো বেৰ। এতিয়া আমি এতিয়া আমি তিল ৰুইছোঁ, এইগিলাখান ঘাঁহ ৰুইছোঁ। ঘাঁহগিলাখান ৰোৱা হোৱাৰ পিছত হাল চাল মাৰি আলু ৰুব লাগিব। হেল্ল', ৱেলকাম বেক টু মাই ইউটিউব চেনেল গোপেশ শৰ্মা। কি খবৰ আপোনালোকৰ? আজি লক্ষী পূজাৰ সকলোৰে শুভেচ্ছা থাকিল। টিকু আৰু মই মানে তিলৰ ফুল তুলিব আহিছোঁ। তোৰ আনছি না তিলৰ ফুল? আনছি। ক'ৰ পৰাই? এই টিহুৰ পৰা আনলা। কিহত টিহুৰ পৰা তিলৰ ফুল আনে? কিনি আনলা। এইটো আমাৰ শিৱ মন্দিৰ। এই লক্ষী পূজা যাব নহ'ল, কিবাকে জানাই নাজনাই পাইছোঁ। এই লক্ষী থাপনাখন পাতিলোঁ, জানাই নাজনাই। মই ইমান নাজনো বিশেষকৈ, আগে পিছে মায়ে কৰে। এইবাৰ মই বনাইছোঁ, মই পাতিছোঁ এইবাৰ। কি বা হৈছে মই নাজনো আৰু। থাপনাখন এনেকৈ পাতিছোঁ। ইয়াতে আছে এইয়া চিৰা, ৰুটি আৰু এই প্ৰসাদ, এই উপকৰণ। এতিয়া মই পাছাল এইখন পঢ়িম, লক্ষী চৰিত্ৰখন পঢ়িম। কৃষ্ণমতী চিৰকাল ভৰিত পানী দিলে শীঘ্ৰে শুকাই যায়। অৱশ্যে বিধৱা হৈয়ে দৈৱে বাধা নাই। পাঁচালি ভৰা হ'ল। এতিয়া থওঁ সমাপ্ত কৰোঁ। তাৰপিছত ঠগি ভাঙিব, তিলগিলা আহিব গাঁৱৰ। এইটো ৰংগলী আঁকছি আমাৰ লক্ষী পূজা বুলি সৰুকৈ এনাই কেনেবা আহিছে ক'ব নোৱাৰোঁ আৰু।
চাওঁ হা কাজি লৈছ লক্ষী পূজাত টেপা মেইন বস্তু টেপা লক্ষী পূজাত আজি ৰুটি খোৱা যায় লক্ষী পূজাত কিয় বা ৰুটি খায় গম নাপাওঁ কিন্তু ৰুটিয়ে খায় সকলোৱে আৰু মাছৰুম লঘু থকাৰ কাৰণে ৰুটি খায় নেকি ভাত খালি বেয়া না ৰাতি এই পূজাটো সেইকাৰণে ৰুটি ৰুটি খায় কিবা এটা নিয়ম আছে এতিয়া আমি মাছৰুম বনাম মাছৰুম আৰু কি আছে এয়া ঘুগুনি এয়া ৰুটি বনাই আছে আমাৰ মায়ে এইটো আমাৰ মায়ে মোক সহায় কৰি দি আছে মই মোৰ আপিটোৰ লগত ব্যস্ত হৈ আছোঁ না এয়া ৰুটি বনাই আছে এইফালে মোৰ ঘুগুনি হৈ গ'ল আৰু এতিয়া খোৱাহে কথা বনাব আছে ৰ'ব এই মাছৰুম আছে মাছৰুম বনাম ভাত নাখায় ৰুটি লুচি যাই যি খায় আৰু আমি আজি লুচিয়ে খালোঁ কিহৰ কাৰণে বা খাই নাজানো আৰু এই ঘুগুনি এই মাছৰুম এই আচাৰ পিঁয়াজ ৰুটি একদম মজাছে খাই দিয়া এইখিনি আছিল লক্ষী পূজা বুলি এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই ভিডিঅ'টো কেনে লাগছে ক'ব আৰু লক্ষী পূজাত ৰুটি কিয় খায় ভাত নাখায় সেইটো কথা কমেণ্ট কৰি ক'ব মই নাজানো আমি খাব লাগে খাওঁ আৰু হ'ব দিয়ক এতিয়া বাই বাই